আজি সমগ্ৰ অসমৰ লগতে বিজনীতো আজি বিনামূলীয়াকৈ ৰেচন কাৰ্ড বিতৰণ কৰা হৈছে। প্ৰায় ৪৭,০০০ মানুহক এই কাৰ্ডৰ জৰিয়তে এটা সুবিধা প্ৰদান কৰা হৈছে আৰু এই কাৰ্ডত অকল চাউলে নহয়, আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ কাৰ্ডো পাব। আৰু এই ৪৭,০০০ যেনেকুৱাকৈ বিজনীত ঠিক তেনেকুৱাকৈ সমগ্ৰ অসমৰ যি ৪২,৮৫,০০০ মানুহক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ন্যায় দিলে, যি ন্যায় প্ৰদান কৰিলে, এই ন্যায় প্ৰদান কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে মোৰ সতীৰ্থ আমাৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে আৰু আমাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আমি বিষয়াসকলকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এয়াইহে প্ৰকৃত ন্যায়, কাৰণ ইমান দিনে ৪২ লাখ মানুহে তেওঁলোকে বঞ্চিত হৈ আছিল। আজি বহুত দুখীয়া মানুহ দেখিছোঁ আৰু তেওঁলোকৰ মুখত যিটো তৃপ্তি ভৰা হাঁহি, আৰু এই তৃপ্তি ভৰা হাঁহি যিমানে আমি পাম সিমানে দেশৰ মংগল হ'ব, সিমানে দেশখন বিকশিত হ'ব। গতিকে আমি দুখীয়াসকলৰ কাৰণে কল্যাণৰ কাৰণে অকল যে এইটোৱে কৰিছোঁ তেনেকুৱা নহয়, মহিলাসকলক যাতে পুৰুষৰ লগত সমভাৱে আমি যাতে ব্যৱসায় বাণিজ্যটো যাতে আগবঢ়াব পাৰোঁ তাৰ কাৰণে ৩৯ লাখ মহিলাকো আমি ১০,০০০কৈ প্ৰথম কিস্তিত, পৰৱৰ্তী সময়ত ২৫,০০০, পৰৱৰ্তী সময়ত ৫০,০০০কৈ টকা দি পেলাই তেওঁলোকক উদ্যমী কৰাৰ কাৰণে বা ব্যৱসায়ৰ ক্ষেত্ৰখনত আগুৱাই নিয়াৰ কাৰণে আমি সহায় কৰি আগন্তুক দিনত খেতিয়কেই হওক, দুখীয়াই হওক, মহিলাই হওক, সকলোকে সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপীভাৱে আমি সকলোৰে কল্যাণ কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত। আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আশীৰ্বাদ বা মাৰ্গদৰ্শনৰ জৰিয়তে আমি অসমৰ মানুহকো আগন্তুক দিনত নিশ্চিতভাৱে আগুৱাই নি অসমখন আমি ১ৰ পৰা ৫ম স্থানৰ ভিতৰত নিবলৈ আমি সক্ষম হ'ম বুলি আমি আশাবাদী। এই সময়ত আচলতে তেওঁলোকে এইটো মানে ঠিক হোৱা নাই, কাৰণ কিয় ঠিক হোৱা নাই, অন্যায় কৰিলে নহয়। এই যে ৪২ লাখ মানুহ যে বঞ্চিত হৈ আছিল, এই ৪২ লাখ মানুহক বঞ্চিত কৰাৰ পিছত, অন্যায় কৰাৰ পিছত আজি যদি আহি পেলাই ক্ষমা খুজিব আহিলেহেঁতেন মোৰ ক'বলগীয়া একো নাছিলে, মই নিজৰ তোক এখন গামোচা দিলোঁহেঁতেন। কাৰণ মোৰ চকুৰ সন্মুখতে অন্যায়বিলাক দেখিছোঁ যে আজি ইমান বছৰে এই অন্যায়বিলাকতো হৈ আছিলে, ন্যায় আমিহে কৰিলোঁ। গতিকে সেইকাৰণে তেওঁলোকে যি অন্যায় কৰিছে, অন্যায় কৰাৰ কাৰণে আজি আচলতে ৰাইজক আহিছে, ভাল পাইছোঁ। আহি পেলাই আচলতে এবাৰ যদি ক্ষমা খোজে যে আমি কংগ্ৰেছ চৰকাৰে দিব নোৱাৰিলোঁ, কংগ্ৰেছ চৰকাৰে লক্ষ লক্ষ মানুহক বঞ্চিত কৰি ৰাখিলোঁ, বিজেপি চৰকাৰে লক্ষ লক্ষ মানুহক দিলে, তাৰ কাৰণে তেওঁলোকে যদি ক্ষমা খোজে তেতিয়া মই ভাবোঁ তেতিয়াহ'লে তেওঁলোকে নিশ্চিতভাৱে ভাল কাম কৰা হ'ব বুলি মই ভাবোঁ। मोनसे गोजोनथाव खौरां, थुनलाइ मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। थांनाय बोसोरफोराव खुंफुंबोनाय बायदिनो बिटिआर सरकारनि दैदेननायाव बे 2024 मायथाइयावबो गोजोन आरो खौसेथिखौ सिगाङाव दोननानै 3थि क'क्राझार थुनलाइयारि फोरबो एबा क'क्राझार लिटारेरि फोरबो खुंफुंनो साखाफारा जादों। 2024 मायथाइनि जानुवारि दाननि 27, 28 आरो 29 जानुवारिसिम सानथामनि मेहेरगोनां हाबाफारिजों गोजोननि नोगोर क'क्राझारनि बड'फा कालचारेल कमप्लेक्सआव 3थि क'क्राझार थुनलाइयारि फोरबोखौ खुंफुंनो साखाफारा जादों। बे फोरबोनि गाहाय थांखियानो जादों बर' राव थुनलाइखौ बुहुमाव सिनायथि होनायजों लोगोसे बे फोरबोआव गुबुन गुबुन हादरनि गुबुन गुबुन हारिनि थुनलाइ लिरगिरिफोरनि रोंगौथिखौ फोरमायलायनाय। बेनिखायनो गासै रायजो राजाफोरखौ लोगोसे गोसो गुदुं थुनलाइ लिरगिरिफोरखौ बाहागो लाफैनो थाखाय बानजाय आफादा खावलायहरदों। गोसोखौ रंजाहोनो, हारिनि राव थुनलाइ जौगाहोनो, सोरजिलु गोसोखौ रंजाहोनो, गायसननो हारि